হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে দেখিব পাৰিছে মই এফালে গৈ আছোঁ গাড়ীত। মোৰ ভাইটিৰ মানে পৰীক্ষা আছে SSCৰ, গতিকে তাৰ লগত কম্পেনিয়ন হৈ আহিছোঁ। আৰু লগতে পূজা বুলিও এপাক বোলো গুৱাহাটীৰ পৰা ফুৰি আহোঁগৈ। তাৰ পৰীক্ষা আছে গুৱাহাটী আজাৰাত, ময়ো লগতে আহিছোঁ। আৰু সি পৰীক্ষা দিব, আৰু সেইখিনি সময়ত মই অলপ এনেই গুৱাহাটীত ঘূৰা ফুৰা কৰিম, পূজাৰ বতৰ চাম কেনেকুৱা আয়োজন হৈছে গুৱাহাটীত, আৰু আপোনালোককো দেখুৱাম। গতিকে ষ্টে টিউন উইথ মি। আহকচোন যাওঁ। এয়া আমি দেওশাল মন্দিৰ পাৰ হৈ আহিছোঁ। এতিয়া বাওঁফালে আপোনালোকে দেখা পাব নগাঁও কাগজ কল। ভাইটিক পৰীক্ষা হলত থৈ ক'ত সময় কটাম, তাৰ পৰীক্ষা শেষ হোৱালৈকে সময়খিনি মই কি কৰিম সেইটো ভাবি থাকোঁতেই সি মোক এটা ছাজেশ্যন দিলে। আজাৰাত আমাৰ নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ডিকেথলনৰ এটা শ্ব'ৰুম আছে। সি মোক ক'লে যে তাতে গৈ বিভিন্ন ধৰণৰ বস্তু মই চাব পাৰিম। ইয়াত স্পৰ্টছ বা জিম কৰা মানুহখিনিৰ বাবে বিভিন্ন প্ৰয়োজনীয় বস্তু পোৱা যায়, গতিকে তাতো এবাৰ সোমাম বুলি ভাবিছোঁ। প্ৰথমে তাক থৈ লওঁ। আমি আহি গুৱাহাটী সোমালোহি। এতিয়া লখৰা পাইছোঁ। জাম হৈ আছে ইয়াত, সকলোতো জানেই আৰু লখৰাৰ জামটো। লাহে লাহে 1 ইঞ্চি 2 ইঞ্চিকৈ আগবাঢ়ি আছোঁ, আৰু অলপ সময় লাগিব আমি গন্তব্যস্থান পাবৰ কাৰণে, আৰু 20-25 মিনিট হয়তো লাগিব। আহি আছোঁ আৰু লাহে লাহে। এয়া জালুকবাৰী স্থিত ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। এয়া পাৰ হৈ আমি এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেট পাম। বিশ্ববিদ্যালয় পাৰ হৈ আমি দীপৰ বিল পাম, আৰু দীপৰ বিলৰ পিছতে আমি আজাৰাত প্ৰৱেশ কৰিম।
ভাইটিক আগবঢ়াই দিলোঁ। এতিয়া অকণমান ভোকো লাগিছে, প্লাছ আৰু শ্ব'ৰুমটোলৈ যাওঁ লাগি আছে। গতিকে মই এতিয়া উভতি পেলাই মানে আমি বাটতে এৰি থৈ আহিছোঁ, উভতি আকৌ তালৈ যাওঁ, সেইফালে যাওঁ, দুইখন একেলগে আছে যেতিয়া গৈ পাই লওঁ, তাৰপিছত ডিচাইড কৰিম কোনখনত সোমাম। যদিও বা ভোক লাগিছে অলপ কিন্তু ভাইটিক এৰি খাবও বেয়া লাগিছে, গতিকে তাক পৰীক্ষা হলত সোমোৱাই থৈ আহি পেলাই ভাবিলোঁ প্ৰথম শ্ব'ৰুমটোত সোমাওঁ আৰু তাৰ পিছত সি যেতিয়া ওলাব একেলগে কিবা এটা বাটতে খাই ল'ম আৰু। ফাইনেলি শ্বপিং কৰি ওলাই আহিলোঁ। মোৰ নিজৰ কাৰণে একো পচন্দ নহ'লে বাৰু, কিন্তু ভাইটিৰ কাৰণে কিবা কিবি লৈছোঁ আৰু এতিয়া তাক ছাৰপ্ৰাইজ দিম গৈ পেলাই, তাৰ কাৰণে যি লৈছোঁ। আৰু সময় এতিয়া 4:30, 5টাই বাজিব এতিয়া। গতিকে তাৰো পৰীক্ষা শেষ হোৱাৰ সময় আহি পাইছে। এতিয়া আমি ডাইৰেক্ট তালৈকে যাম, গৈ পেলাই তাক ল'ম, লৈ পেলাই আমি উভতিম আৰু তাৰপিছত ডাইৰেক্ট চিধা ঘৰলৈকে যামগৈ আৰু। ডিকেথলনৰ পৰা ওলাই উভতিবলৈ লওঁতে এখন দোকানে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। এই দোকানখনত মাটিৰে বনোৱা বিভিন্ন টাব, ফুলদানি ইত্যাদি আছিল আৰু মই দেখি পেলাই নামি গ'লোঁ। বস্তুবোৰ খুবেই ধুনীয়া, তেওঁলোকে নিজ হাতেৰে বনোৱা। বিৰাট ধুনীয়া লাগিছিল যদিও প্ৰাইচ ৰেঞ্জবোৰ অলপ বেছি হোৱা বাবে মই একো নল'লোঁ, কিন্তু দোকানখন সঁচাকৈয়ে বিৰাট ধুনীয়া, প্ৰতিটো বস্তুৱেই খুব সুন্দৰ। আমি পৰীক্ষা হলৰ সন্মুখত আহি পেলাই ৰৈ আছোঁহি। ভাইটি ওলাবৰ হৈছে আৰু 5:30 বাজিছে। গোটেই প্ৰচিডিঅ'ৰখিনি শেষ কৰি আহোঁতে 10 মিনিটমান সময় লাগে। তাৰ কাৰণে ৰৈ আছোঁ। আহি পেলাই সি এইখিনিলৈকে আহিব। অহাৰ পিছত আমি আৰু উভতনি যাত্ৰা আৰম্ভ কৰিম। আপোনালোকে গোটেই ভিডিঅ'টি ইমান ধৈৰ্য সহকাৰে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মই যিটো মই শ্ব'ৰুম দেখুৱালোঁ ডিকেথলনৰ, পাৰিলে এবাৰ আহিব। তাত বহুত ভাল বস্তু আছে, বহুত মানে ৰিজনেবল প্ৰাইচত বহুত ভাল বস্তু পোৱা যায়। স্পৰ্টছ ৰিলেটেড যিকোনো বস্তু তাত আপোনালোকে পাব। তালৈ আহিব এবাৰ, চাবহি।
আৰু ভিডিঅ'বোৰ চাই থাকিব, এনেকৈ মৰম দি থাকিব, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। থেংক ইউ ছ' মাছ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।